প্ৰতিটো মুহূৰ্ততে কিবা কিবি ঘটি থাকে। প্ৰতিটো মুহূৰ্তই কয় একোটা নতুন গল্প। এই গল্পবোৰ হয়তো আমি শুনো, হয়তো নুশুনো। শুনা নুশুনা এনে বহু গল্পৰ মাজৰ পৰা মই শংকৰে আপোনালোকক শুনাম একোটা বিশেষ গল্প। এই সময়ৰ যোগেদি আৰম্ভ কৰিছোঁ গল্পৰ এই আচৰ। প্ৰতিষ্ঠিত অপ্ৰতিষ্ঠিত লেখকৰ প্ৰকাশিত অপ্ৰকাশিত যিকোনো ধৰণৰ গল্প নিৰ্বাচন কৰি আমি সংক্ষেপে আপোনাক শুনাম একোটা গল্প। এই গল্পৰ নাম পানী পৰুৱা। গল্পকাৰ অভিজিত বৰা। প্ৰথম সংকলন দেউকাকুবাই যায়। মনিন বৰকটকী বঁটাপ্ৰাপ্ত সংকলনটোৰ তৃতীয়টো গল্প পানী পৰুৱা। পানীৰে উপচা বিশাল পথাৰ। ভয়ংকৰ দৈত্য এটাৰ দৰে দপদপাই বাঢ়ি আহে এসাগৰ পানী। নিমিষতে নুমাই যায় ধিমিক ধামাককৈ জ্বলি থকা চাকিবোৰ। বানে নষ্ট কৰি থৈ যায় খেতিপথাৰ। চৌদিশ পানীৰে পৰিপূৰ্ণ। পানীত তল গৈছে বাট পথ। অ'ত ত'ত চোপা চোপা বীৰনা হালিছে জালিছে। হুৱা কলা চৰাইজাক পশ্চিম আকাশলৈ অকস্মাত উৰি গৈছে। বনহাঁহ উৰি গৈছে জাকি মাৰি। উপঙি উপঙি পানীতেই নাচিছে। গাড়ী মটৰৰ দৰে অহৰ্নিশে অহা যোৱা কৰিছে নাওবোৰ। চাউলৰ বস্তা কঢ়িয়াই ধীৰ গতিৰে 3খন নাও পাৰ হৈ গৈছে। নাৱৰীয়াই বৈঠা পানীত চবিয়াইছে। ফিৰফিৰীয়া বতাহ এজাক লাহে লাহে বৈ আহি মাজুক চুই থৈ গ'ল। গল্পটোৰ মূল চৰিত্ৰ মাজু। বান বিধ্বস্ত এলেকাত মাজুতে অহৰ্নিশে চলাই যায় জীৱন সংগ্ৰাম। কেইবাদিনৰ পাছত আজি বতাহত গছৰ পাতবোৰ লৰিছে। কেইবাদিনৰ পাছত আজি প্ৰখৰ ৰ'দ জাক অলপ কমিছে। ৰ'দ জাকে চৌপাশ ভীষণ গৰম কৰি তোলা নাই। মাছ মাৰিবৰ বতৰ। মাছ মৰাত বাদে মানুহবোৰৰ এতিয়া আছেনো কি কাম? চাৰিওফালে পানী। মাজু, সৰু, দয়াৰাম শিৱহঁতৰ সংগী নাওখন। পানী ফালি ফালি সিহঁতৰ নাও আগবাঢ়ে। দূৰৈত মায়ং পাহাৰ। দুই পাহাৰৰ মাজতেই নিৰৱচ্ছিন্নভাৱে কলং আজিও বৈ যায় স্ৰোতস্বিনী দিশাৰো। দুই নদীৰ মাজতে মাছৰ উজান উঠে বৰবিল, চচলি, গাৰোবিল, মণিকাটা আৰু বাঘমাৰা বিলত। বিলৰ মাজে মাজে কেওখন গাঁৱৰ মানুহে পানীৰ সতে কটাকটি খেলে আৰু এবুকু পানীত কক পকাই থাকে। লাটুমবুঢ়ীয়ে ভগা নাওখন লৈ মাজুহঁতৰ কাষেৰে পাৰ হৈ গ'ল। চাৰিওটাৰে মুখমণ্ডলত এক ধৰণৰ অস্বস্তিৰ ভাৱ ৰেখা ফুটি উঠিল। বুঢ়ীয়ে নুশুনাকৈ সৰুৱে ভেকাহি মাৰি উঠিল। ওলাই আহিবৰ পৰত এইখিনিও দেখিবলৈ পাব লাগেনে? আজি মাছ তাছ পাওঁনে নাই ঠিক নাই। শিৱই পানীলৈ 3বাৰমান থুৱাই থুৱাই ক'লে, এই নতিবুৰীক দেখা পালে কোফা লগাটো খাটাং। মাজুৱে মুখৰ ভিতৰতে কিবা এটা মন্ত্ৰ মাতিলে। তিনিওটাই মাজুৰ মুখলৈ চাই থাকিল। বুঢ়ীৰ নাও গুচি গ'ল। মাজু শিৱহঁতে চচলি বিলত মেটেকাৰ জোপাৰ তলেৰে জাল সৰকাই মাছ মাৰে। কেইবাটাও মেটেকাৰ চোপাত জাল পেলাই ব্যৰ্থ হোৱাৰ পাছত ডাঙৰ চোপা এটাৰ কাষলৈ সিহঁতে নাওখন চপাই নিলে। ডাঠ মেটেকাবোৰ দেখিয়েই আটাইকেইটাই বুজি উঠিল, কষ্ট হ'ব বহুত। মাছো কিন্তু আছে। আগৰ দৰেই মেটেকাৰ তলেৰে জালখন সৰকাই নি চাৰিওফালে 4টা কুটি পুতি জাল বান্ধি দিলে। লাহে লাহে জালখন দাঙি ধৰি চাৰিওটাই মেটেকাবোৰ পানীলৈ পেলাই থাকিল। মেটেকা পেলাই থাকোঁতেই জালত মাছৰ খলখলনি উঠিল।
সিহঁতৰ মুখবোৰ উৎসাহত উজলি উঠিল। মেটেকা পেলাই অটাওতে সাজ লাগিবৰে হ'ল। জালখন চপাই অনাৰ পাছত সিহঁতে দেখিলে পানীৰ তলত কিহপাত লাগি জালৰ এচুৱা ফাটি গৈছে। ফুটাৰে মাছবোৰ চব সৰকি গ'ল। জালৰ ফুটাটো দেখি সিহঁতৰ মুখবোৰ কোচ খাই গ'ল। তীব্ৰ অসন্তুষ্টিয়ে বেৰি ধৰিলে সিহঁতক। আকৌ জাল পেলাবলৈ সাহ নহ'ল। আটাইকেইটাকে ভাগৰে আজৰি ধৰিলে। নাওলৈ জালখন উঠাই দি সিহঁত উভতিল। সিহঁতৰ নাও ঘূৰি আহে। মাজুহঁতৰ ঘৰত আটাইকেইটাই নাৱৰ পৰা পানীলৈ নামি গা ধুৱে। মাজুৰ পত্নীয়ে মাজুক কয়, ভনীজনী আহিছে, বহু পৰ ধৰি সিপাৰেই ৰৈ আছে, লগত কেঁচুৱাও আছে, সোনকালে লৈ আহগৈ। টৰ্চ এটা হাতত লৈ দয়াৰামৰ সৈতে মাজু কোবাকুবিকৈ নাওখনত উঠিল। চিলতীয়া নাওখনত উঠি দুয়োটাই বৈঠাটোপাত হাতত তুলি লৈ নাৱৰ দুই টিঙত বহিল। আন্ধাৰে কলা চাদৰ এখনেৰে গোটেইখন মেৰিয়াই ধৰিলে। আকাশৰ বৰণ আকৌ সলনি হ'ল। আকাশৰ অতত তৰাই জলফলাই উঠিল। পানীৰে ভৰা পথাৰ, পথাৰ পাৰ হৈ বিশাল এখন বিল। বিল নহয়, যেন এখন নদীহে। নদীও নহয় ঠিক, সাগৰ সদৃশ পানী। চৌদিশ একাকাৰ। ইকৰাৰ মাজে মাজে টুলুং ভুটুং নাও বাঘমাৰা বিলেৰে গৈ থাকে। বহু দিনৰ মূৰত মাজুৰ ভনীয়ে ঘৰলৈ আহিছে। পানীত বুৰি থকা ঘৰখন আৰু বান বিধ্বস্ত সিহঁতৰ মুখবোৰ চাবলৈ তাই এইকেইদিনত ঘৰলৈ অহাটো মাজুৱে বিচৰা নাছিল। কেইমাহমানৰ আগতে জন্ম হোৱা কেঁচুৱাটোক নাৱত তুলি ঘৰলৈ নিবলৈ তাৰ মনে নকয়। কেঁচুৱাটোৰ গাত যদি ঘৰৰ ছালৰ ফুটাৰে সৰকি অহা পানী পৰে, সি যে সহ্য কৰিব নোৱাৰিব। ভনীয়েকেনো সিহঁতক নেদেখাকৈ ইমান দিন কেনেকৈ থাকে। সেয়েহে তাই আহিছে। কলঙত চেপা পাতিবলৈ যোৱা ভেলুক তাই কৈ পঠিয়াইছে নাওখন লৈ যাবলৈ। ইকৰাৰ চোপা এটাত হঠাতে মাজুহঁতৰ নাওখন লাগি ধৰিল। আন্ধাৰত সিহঁতে গমেই নাপালে। মাজুৱে টৰ্চটো জ্বলাই চালে। দয়াৰাম পানীলৈ নামি যাব বিচাৰোঁতেই মাজুৱে বাধা দিলে, নানামবি, খেৰ পচা পানী, বৈদ্য খোজাব। লগি এডালেৰে জোৰেৰে ঠেলি দিওঁতে নাওখন চোপাৰ পৰা ওলাল। ফিৰফিৰীয়া বতাহজাক গাত মেৰিয়াই লৈ সিহঁত আগবাঢ়িল। বাঘমাৰা বিলৰ পৰা নলা এটাৰে গৈ ভেটাটো পাৰ হৈ নাওখন দীঘাৰত পৰিল। ভটিয়াই যাওঁতে নাৱৰীয়াৰ কষ্ট তাকৰ। নদীৰ গতিয়েই নাৱৰ গতি। সোঁতৰ লহৰে লহৰে নাওখন উটি গৈ থাকিল। কলং আৰু দীঘাৰৰ সংগমথলী পাৰ হৈ দয়াৰামে নাওখন কলঙৰ মাজলৈ লৈ গ'ল। বৈঠা মাৰি থাকোঁতে দুয়োটাকে ঘামে তিয়ালে। কলং পাৰৰ বৰুণ গছ এজোপাৰ মূঢ়া এটাত নাওখন বান্ধি মাজুৱে ভনীয়েক ক'ত আছে বিচাৰিলে। পাৰলৈ উঠি গৈ টনিজাল টানি থকা মানুহজনক সি সুধিলে, আমাৰ ভণ্টি ইয়াতেই আছিল, চুবুটকা দেখিছিলা নেকি? মানুহজনে টানি থকা জালখন আকৌ এৰি দি ক'লে, ভনী গ'ল, তহঁতৰ সিফালৰে কোন জানো আহিছিল, সিহঁতৰ নাওতেই গ'ল। মানুহজনৰ লগত দুই এটা কথা পাতি মাজু নাওখনত উঠিলহি। দয়াৰামে নাও এৰি দিলে। দুয়োটাৰে বৈঠাৰ চাবে চাবে উজাই গৈ থাকিল নাও। সিহঁত আহি থাকোঁতে কেইবাখনো নাও পাৰ হৈ গৈছিল। কোনোবাখন নাৱত চাগে ভনীয়েকতো পাৰ হৈ গ'ল। আন্ধাৰত সিহঁতে মনিব নোৱাৰিলে। দীঘাৰতকৈ কলঙৰ ধাৰ বেছি। কলং কলকলাই বৈ আছে সৰহ। আন্ধাৰত অজানিতে নাওখন গৈ গৈ কলঙৰ সোমাজ পালেগৈ। দিশ হেৰুৱাৰ কথা সিহঁতে গম নাপালে। দয়াৰামে দেশৰ সমস্ত বল প্ৰয়োগ কৰি বৈঠা পাতেৰে পানী ছটিয়াই থাকিল। নাও উজাই গৈ থাকিল। কোন সময়ত কলঙৰ চাকনৈয়াত পৰি নাওখন আগলৈ নোযোৱা হ'ল সিহঁতে গম নাপালে। দয়াৰামে সজোৰে বৈঠা মাৰিলে। চিলতীয়া নাওখনে টুলুং ফুটুং কৰিলে। মাজুৱে টৰ্চৰ পোহৰেৰে আগলৈ চাওঁতেহে গম পালে নাও আগুৱাই যোৱা নাই। পাকত পৰি নাওখনে পানী খাবলৈ আৰম্ভ কৰিছে। কিবা এক অজান আশংকাত কঁপি উঠিল দুয়োটা।
লাটুম বুঢ়ীৰ মুখখন অকস্মাত সিহঁতৰ চকুৰ আগত ভাঙি উঠিল। দূৰণিৰ পৰা ওজাপালিৰ কুটিতালৰ শব্দই ৰিঙি কলঙৰ পানীত উপঙি উপঙি আহি সিহঁতক খুন্দিয়াই থৈ গ'ল। আপোনালোকে শুনিলে অভিজিত বৰাৰ গল্প পানী পৰুৱাৰ সংক্ষিপ্ত আৰু সম্পাদিত পাঠ।